এয়া অকলে অকলে বহি চকলা টেঙা আৰু কমলা টেঙা খাম বুলি ভাবিছোঁ। এয়া কাটিছোঁ। কি কৰিবা, লগ নাই, চব মানুহ ল'ৰা ছোৱালী নিজৰ নিজৰ কামে কামে গ'ল। মই অকলে ঘৰত টেঙাটো খাম বুলিয়ে মানে খাবলৈ সময় পোৱা নাই। এয়া অকণমান আজৰি সময় পাইছোঁ এতিয়া। এয়া কাটো, অকণমান বহি লৈ পিনি খাই লওঁ বোলো, তাৰপিছত আকৌ ভাতত লাগিব। এয়া কাটিছোঁ। এইয়া চকলা টেঙা গোল গোলকৈ কাটিছোঁ। চকলা টেঙাটি অকলে নেখাবা, মোকোৱে চকল দিবা, বিহু মাৰিবলৈ অকলে নেযাবা, মোকো লগতে নিবা। এই অকলে অকলে চকলা টেঙা খাইছোঁ। মজা, টেঙাটো বহুত ধুনীয়া খাবলৈ, মজা। এতিয়া কমলাই কাটি দিম ইয়াতে, খাওঁ ধুনীয়াকৈ জলকীয়া দি। চকলা আৰু এয়া কমলা পূৰা মিক্স কৰি লৈছোঁ, পূৰা জলকীয়া দি লৈছোঁ। মজা, বতৰৰ ফল খাব লাগে হয় নাই? এতিয়া কমলাৰ ছিজন, টেঙাৰ ছিজন, পূৰা খাই ল'ব লাগে। লোভ লাগি গৈছে নেকি বাৰু কাৰোবাৰ? উপায় নাই, ওচৰত থকা হ'লে দিলোহেঁতেন ন। এতিয়া কি কৰিম? বিৰাট মজা, জ্বলা মিঠা, মজা লাগিছে। খাই লওঁ দেই।